স্পৰ্টছৰ লগত খুব জড়িত হৈছোঁ ৰিচেণ্টলি বক্সিঙৰ লগত জড়িত হৈছোঁ ফুটবল স্কোৱাছ বেডমিণ্টন যিমান পাৰোঁ প্ৰমোট কৰিবলৈ চেষ্টা কৰিছোঁ অসম পাবলৈও নাই হেৰুৱাবলৈও নাই সকলোকে দিয়ে আছে গান দি আছে চিনেমা দি আছে কবিতা দি আছে সহায় কৰি আছে মানুহক কেতিয়াবা অনুভৱ হয়নে মই এই বস্তুটো মই পোৱা নাই বা এইটো মই দিবলৈ বাকী আছে এতিয়াও অসমৰ ৰাইজক বা বেলেগক কাৰোবাক দিবলৈ বহুত বাকী আছে কি পালোঁ মই এইটো চিন্তা নকৰোঁ কাৰণ মই চেল্ফিছ হ'ব নোৱাৰিলোঁ আজিলৈকে নিজৰ কথা ভাবি নাপালোঁ নিজৰ কথা চিন্তাই নকৰিলোঁ আছিলোঁ আজিলৈকে মই অলপ দিনলৈকে ওলাবলৈকে মোৰ অসমৰ ঘৰেই নাছিল যোৱাটো যিটো ঘৰ আছিলে কেতিয়াবা বিক্ৰী লৈছোঁ মোৰ লোকৰ ঘৰত আছিলোঁ প্ৰায় 10-12 বছৰ বেছি 15 বছৰ এতিয়াহে মোৰ ঘৰ হৈছে মোক মেনেজাৰজন তৰ্চা মিত্তাল সেই প্ৰথম লগ পাই পেলাই মোক কৈছিলে আপুনি তেতিয়া মই 10,000 মান গান গাইছোঁ তেতিয়ালৈকে তাৰপিছত আপুনি 10,000 গান গাইছে পইচাবোৰ কি কৰিলে এটা ঘৰ নাই আপোনাৰ বেংক বেলেঞ্চ নাই বোলো পইচাবোৰ জানো কাৰোবাক মিলাই দিলোঁ চাগে পকেটত যিকেইটা পইচা থাকে সেইকেইটা চলি থাকোঁ চ' মই তেনেকুৱাই আৰু মই অলপ উদাসীন এইবিলাক কথা এইবিলাক চিন্তা কৰি নাথাকোঁ মেটেৰিয়েলিজমত মোৰ নাই কেপিটেলিষ্ট হ'ব নোৱাৰিলোঁ ছ'চিয়েলিষ্ট বেমাৰতো একো নাই বেমাৰ নাই তেনেকৈ মাজতে খালি মই চিজাৰ এটা হৈছিলে সেইটো চাগে খুব বেছি অভাৰ ষ্ট্ৰেছ হোৱাৰ কাৰণে চাগে এতিয়া একদম নৰ্মেল প্ৰব্লেম নাই কয় জুবিন গাৰ্গে মঞ্চলৈ যোৱাৰ আগত তাত প্লেনিং এটা কৰি যায় আজি এইটো বিতৰ্ক কৰিম কথাটো সঁচা নেকি কৈছা মোৰ প্ৰব্লেমটো হ'লেও মুখত যিহে মই কৰি দিওঁ প্লানটো বেছি আউটস্পকেন বেছি সেইটো কেলা মাজে মাজে ওলাই যায় আৰু মোৰ ইম্পালছটো বেছি খং উঠিলে মই থাকিব নোৱাৰোঁ কমেই আৰু মানা কৰিলে বেছিকৈ কওঁ সৰুৰ পৰা আছে মোৰ মোক মাহঁতে মানে ভাত খা বুলি ক'লে মই কেতিয়াও নাখায় বুলি ক'লে চকুটাটো বৰ ভাল তো হাঁহি ঠগি গুচি যাম বোলে গতি গম নাপায় খাইছে ন থপ মইতো ঢেৰ খালোঁ মোৰ আৰু ঠগি শেষ কৰিলে মোক কিন্তু মই সেইটো ঘূৰি নাচাওঁ কেতিয়াও মই মানে পাষ্টলৈ মই কেতিয়াও ঘূৰি নাচাওঁ মই সদায় প্ৰথমে চাওঁ প্ৰগ্ৰেছিভ সেইবোৰ ভাবি লাভ নাই আৰু ক'ব বিচাৰোঁ যে পাপন জুবিন একেলগে তাক লৈ মোক মানে কণ্ট্ৰভাৰ্চিটো এনেই টানি আনে টানিও না সেইটো আমাৰ ডাইমেনশ্যন একেবাৰে বেলেগ দুজন সি বেলেগ কাম কৰি আছোঁ মই বেলেগ কাম কৰি আছোঁ এতিয়া মই এতিয়া সি ভালকৈ গান গাই আছে বহুত ভাল কাম কৰিছে গুড মই ভাল পাওঁ আৰু একেলগে আমি কামো কৰিছোঁ শ্ব' কৰিছোঁ এতিয়া মোৰ এতিয়া মোৰ কনচেনট্ৰেশ্যনটো একেবাৰে মই ডাইভাৰ্ট কৰি পেলাইছোঁ মই কৈছোঁ জীৱনৰ 25টা বছৰ গানক দিলোঁ এতিয়া নেক্সট 25টা বছৰ মই চিনেমাক দিম মই অকল ছিংগাৰ হৈ পেলাই মৰিবলৈ মন নাই মই যেতিয়া মৰিম মানুহে যাতে কয় ই